Hey, hello guys, welcome back to my channel. আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি বহু দিনৰ পাছত আপোনালোকৰ ওচৰলৈ মই এটা নতুন ব্লগ লৈ আহিছোঁ। আশা কৰোঁ সকলোৱে মোৰ ব্লগটি চাব। বৰ্তমান মোৰ ভালেই আৰু আজি ভাবিছোঁ মই অলপমান ওলাই যাম বুলি। ভাগিনজনীৰ লগত বাও যাব আৰু আপোনালোককো দেখুৱাম আজি দিনটো কেনেকৈ কি কৰোঁ আৰু শেষলৈকে ব্লগটো চাব বুলি আশা থাকিল। তেতিয়াহ'লে ব'লক আজি ব্লগটো এনেদৰে আৰম্ভ কৰোঁ। এয়া চাওক, আজি মই গৰমত এটা খুব ধুনীয়া কালাৰৰ মই আজি এটা কুৰ্তি পিন্ধিছোঁ এইটো, আৰু এনেকুৱা ধৰণৰ কালাৰবিলাকেদি গৰমত কিবা এটা খুব ভাল লাগে নিজকে। আজি এনেধৰণে মই যাবলৈ ওলাইছোঁ আৰু মই মোৰ ভাগিনজনীকো দেখাই দিছোঁ। এয়া তাইকো চাওকচোন ইমান মৰম লাগিছে দেখাত, লাজ কৰি গৈছেগৈ তাই। তেতিয়াহ'লে ব'লক আজি ব্লগটো মই এনেধৰণে আৰম্ভণি কৰিছোঁ আৰু গৈ থাকিম, ক'ত কি কৰোঁ অলপ অলপকৈ দেখুৱাবলৈ চেষ্টা কৰিম। এয়া আমি আহিছোঁ ষ্টাইল বজাৰত আৰু ইয়াতে পুৰা বস্তু চাই আছোঁ। ধুনীয়া এখন ৰেষ্টুৰেণ্টত আহিছোঁ, চব ইমান ধুনীয়া লাগিছে আৰু ইয়াতে আজি এতিয়া অলপমান খাম। আমাৰ খানাবিলাক আহিছে আৰু এতিয়া খোৱা আৰম্ভ কৰিছোঁ। খাবলৈ লৈছোঁ, মই হাতে দিয়ে খাইছোঁ। হেল্ল' গাইজ, মই আহি পালোহি বজাৰৰ পৰা আৰু আজি ধুনীয়াকৈ পূৰা খাই আহিছোঁ ৰেষ্টুৰেণ্টত, আৰু আপোনালোকেতো সেইখিনি দেখিলেই। আৰু এয়া চাওক, মই এতিয়া লগাবলৈ লৈছোঁ। এনেধৰণে সদায় মই আইচ গিলাচত বনাই বনাই থওঁ, এনেকৈ চামুচ এখনকে লগাই থওঁ আৰু ক'ৰবাৰ পৰা অহাৰ পাছতে বা এনেও যদি মই ঘৰত থাকোঁ একেবাৰে শোৱাৰ সময়ত বা আবেলি টাইমত মই এনেধৰণে গালত ধুনীয়াকৈ আইচটো লগাই থাকোঁ। খুব ভাল লাগে, খুব বেছি গৰমত মানে আৰাম পোৱা যায় আৰু গালখনো যেন বহুত মানে ৰিলিফ পাইছে তেনেকুৱা লাগে। আপোনালোকেও এনেকৈ লগাবচোন, আইচ কিউব বনাই পেলাই, খুব ভাল লাগে, খুব আৰাম পোৱা যাব। আৰু আপোনালোকক আজি মই বজাৰৰ পৰা কি কি বস্তু কিনি আনিলোঁ আপোনালোকক আজি মই দেখুৱাম, এতিয়া চাই থাকিব মোৰ ব্লগটো। এতিয়া আপোনালোকৰ লগত আজি মই শ্বেয়াৰ কৰিব লৈছোঁ বজাৰৰ পৰা কি কি বস্তু আনিছোঁ আৰু কেনেকুৱা লাগিছে আপোনালোকে মোক ক'ব বস্তুবিলাক। প্ৰথম বস্তুটো হৈছে এইটো এটা খুব ধুনীয়া এটা পাৰ্চ। এইটো মোৰ কাৰণে আনিছোঁ, বিশালৰ পৰা আনিছোঁ। এইটো চাওকচোন ইমান কিউট হয়, এইটো একদম মৰম লগা টিকলু টাইপৰ, আৰু এইটোৰ প্ৰাইচটো হৈছে 199। এইটো 199 ৰুপিজত খুব মৰম লগা এটা ধুনীয়া টিকলু এটা পাৰ্চ। আৰু সেকেন্ড আইটেমটো হৈছে এইটো এটা ডাঙৰ পাৰ্চ হয়, খুব ধুনীয়া মৰম লগা।
এইটো মোৰ বাবে অনা নাই, এইটো বায়ে নিজৰ বাবে আনিছে আৰু এইটোৰ প্ৰাইচটো হৈছে 299 ৰুপিজত এটা মৰম লগা টিকলু পাৰ্চ। ইয়াতে সকলো ধৰণৰ বস্তুবিলাক সোমাই যাব। আপুনি ক'ৰবাত যাব লগা হ'লে, যেতিয়া আপোনাৰ ছাতি নিব লগা হ'ব পাৰে, পানী বটল নিব লগা হ'ব পাৰে, বিভিন্ন ধৰণৰ বস্তু নিব লগা হ'ব পাৰে আৰু এনেকুৱা এটা কিউট বেগত যদি নিয়ে দেখাত খুব ধুনীয়া লাগিব। এইটো হৈছে মোৰ ছেকেণ্ড আইটেম। আৰু এটা হৈছে এইটো হৈছে এটা কিউট টাইপৰ ফ্ৰক হয়। এইটো মোৰ ভাগিনজনীয়ে আনিছে। কিউট ফ্ৰক, তাইক পিন্ধিলে খুব ধুনীয়া লাগিব। তাই যেতিয়া এইটো পিন্ধিব আপোনালোকক মই নিশ্চয় দেখুৱাম। আৰু এইটোৰ প্ৰাইচটো হৈছে 499 লৈছে। এইটো 499 ৰুপিজ লৈছে। খুব মৰম লগা, খুব ধুনীয়া, গৰমত পিন্ধাৰ কাৰণে খুব আৰামৰ এটা ফ্ৰক হয়। তাৰ পাছত আৰু এটা আছে, এইটো এটা তায়ে লৈছে, মোৰ ভাগিনজনীয়ে লৈছে। এটা মৰম লগা স্কাৰ্ট হয়, কটনৰ হয়, একদম ছফ্ট কটন কাপোৰৰ স্কাৰ্ট হয়। এইটো গৰমত পিন্ধিবলৈ ভাল লাগিব, বিভিন্ন টপৰ লগত পিন্ধিলে ধুনীয়া লাগিব এইটো দেখাত। আৰু এইটোৰ দামটো হৈছে 199। খুব ধুনীয়া, চাওকচোন। বিশালত খুব ধুনীয়া ধুনীয়া টাইপৰ কাপোৰবিলাক পোৱা যায় আৰু কম ৰেটটো কম থাকে, গতিকে খুব ভাল লাগে। তাৰ পাছৰ আইটেমটো হৈছে এইটো মোৰ ভাগিনজনীয়ে লৈছে। এটা ধুনীয়া টি চাৰ্ট লৈছে তাই নিজৰ কাৰণে, খুব মৰম লগা টি চাৰ্ট, একদম ছফ্ট, পূৰা গেঞ্জি কাপোৰৰ হয়। আৰু এনেকুৱা ধৰণৰবিলাক আজিকালি ছোৱালীবিলাকে পিন্ধিলে ধুনীয়া লাগে দেখাত। অকণমান লুজ টি চাৰ্টবিলাক পিন্ধিলে বেছি ধুনীয়া লাগে দেখাত। আৰু এইটোৰ প্ৰাইচটো হৈছে 299। এইটো 299 ৰুপিজ লৈছে। 299 ৰুপিজত খুব মৰম লগা এটা টি চাৰ্ট, জিন্সৰ লগত পিন্ধিলে খুব বেছি ধুনীয়া লাগিব। তাৰ পাছত মই মানে অকল মোৰ কাৰণে যে কিনিছোঁ বস্তু সেইটো নহয়, আমি আজি বজাৰ কৰিবলৈ বুলিয়ে গৈছিলোঁ। বহুত দিন হ'ল কিবা কিবি লোৱা নাই, গতিকে আজি বঙাইগাঁও টাউনখনত এপাক ফুৰিলোঁ, ঘূৰিলোঁ, খালোঁ আৰু লগতে বজাৰো কৰিলোঁ। তাৰ পাছৰ আইটেমটো হৈছে এইটো মোৰ কাৰণে আনিছোঁ। এটা খুব ধুনীয়া কুৰ্তি। এইটো আপোনালোকক মই এদিন পিন্ধি দেখুৱাম বাৰু। হোৱাইট কালাৰৰ হয়। এইটো মই অলপমান ডাঙৰ হ'ব, এইটো মই সৰু কৰি ল'ব লাগিব। এইটো চাওক, ইমান ধুনীয়া লাগিছে। এনেকৈ তলত এনেকৈ পাৰ্পিল লগাই থোৱা আছে, এটা পটি হিচাপে চিলাই থোৱা আছে। আৰু ইয়াৰ ভিতৰত তাৰমানে এইটো হৈছে কুৰ্তিটো অৱশ্যে ইয়াৰ লগত ফিক্স হৈ আছে। এইটো কুৰ্তি আৰু ইয়াৰ ওপৰত এই বগাৰ এইটো হৈছে ধুনীয়াকৈ এটা ফ্ৰক আকাৰৰ, মানে ৱাছকোট হিচাপে দিছে এইটোৰ লগত। মই আপোনালোকক যেতিয়া পিন্ধিম আপোনালোকক মই দেখুৱাম তেতিয়া। আৰু আজিৰ শ্বপিং কৰিছোঁ এইখিনিয়ে। আৰু আপোনালোকৰ কেনেকুৱা লাগিলে আমাৰ বস্তুবোৰ দেখি জনাব। হেল্ল' গাইজ, এতিয়া ৰাতি বহুখিনি হৈ গ'ল, প্ৰায় 10:30মান বাজিলে। আমি ভাত পানী খাই আজৰি হ'লোঁ। আজি একেবাৰে চিম্পলকৈ বনাইছিলোঁ, অকল ভাত আৰু দালি বনালোঁ। আৰু অথনি ৰেষ্টুৰেণ্টৰ প্ৰায় অলপমান খানা আমাৰ বাচি গৈছিলে, যিহেতু আমি বেছিকৈ অৰ্ডাৰ দি দিছিলোঁ। পোলাও আৰু চিকেন আমি পেক কৰাই লৈ আনিছিলোঁ, আৰু সেইখিনিও আমি এতিয়া ভাতৰ লগত খাই ল'লোঁ আৰু আমি একেবাৰে আজৰি হৈ গ'লোঁ। আৰু লগতে ভাবিছোঁ মই মোৰ ভ্লগটো ইমানখিনিতে এণ্ড কৰি দিম। যদিহে আপোনালোকৰ চাই ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে যিসকল নতুন ভিউৱাৰ্ছে মোৰ ভ্লগটো চাই আছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ছাইডতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া আহিবলগীয়া সকলোবিলাক ভিডিঅ'জৰ ন'টিফিকেশ্যন আপোনালোকে লগে লগে পাই যাব। আৰু মই ইমানতে মোৰ ভ্লগটো আজি এণ্ড কৰিছোঁ। গুড নাইট, টাটা।